শৰাইঘাটৰ দলং কিমান চনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ হ'ল 1962 চনত শৰাইঘাটৰ দলং নিৰ্মাণ কৰা হৈছিল। অসমৰ কোনখন জিলাত বিশেষকৈ ধানৰ উৎপাদন সৰ্বাধিক? উত্তৰ হ'ল কামৰূপ জিলা। অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ পঠোৱা হয়? উত্তৰ হ'ল 7 জন। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া মানুহজনৰ নাম কি? উত্তৰ হ'ল ডক্টৰ ফখৰুদ্দিন আলি আহমেদ। WWW কিমান চনত সৃষ্টি কৰা হৈছিল? উত্তৰ হ'ল 1990 চনত।